হে বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ এই কমেডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলটোত আপোনালোকে বিভিন্ন ধৰণৰ হাঁহি উঠা ভিডিঅ' চাবলৈ পাব। তো বলক আজিৰ ভিডিঅ'টো উপভোগ কৰোঁ। পৰ্বতৰ ঢেকঢেকীয়া লিহিৰি পতীয়া বতাহত যেনেকৈ হালে 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 ঢোলৰে চাপৰত তোৰে লাহি কঁকাল দুচে তিনিওচেকৈ ভাগে 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 তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে। কি যে ধুনীয়া ধুনীয়া বিহু আছিল এইবোৰ, শুনিলেই নাচো নাচো লাগি যায় একদম। জুবিনদাৰ পুৰণা বিহুবোৰ শুনাৰ মজাই বেলেগ। ঐ বাপুকণহঁত, কি কৰিছ তহঁতে? নাই ছাৰ, এনে অলপ গান গুণগুণাই আছো। অ ঠিক আছে দে। বাৰু তই কথা এটা কচোন, তোৰ মূৰত কোনে পিক পেলালে? চুলিখিনি ৰঙা ৰঙা হৈ আছে দেখোন। ছাৰ, এয়া কোনেও পিক পেলোৱা নাই, এয়া ফেশ্বন হয়, ফেশ্বন। তহঁতক মই এতিয়া প্ৰশ্ন সুধিম, তহঁতে উত্তৰ দি যাবি দেই। হ'ব হ'ব ছাৰ, আমি সাজু আছো। তেনেহলে কণ্টক প্ৰথমতে তই ক, কাণেৰে শুনি নোপোৱাবিলাকক কি বুলি কোৱা হয়? ছাৰ, যিয়ে নকওক কিয় সিহঁতে শুনানো ক'ত পায়? কি কলি? ঐ ৰকি, এইবাৰ তই ক, বছৰত কেইটা ৰাতি থাকে? ছাৰ, 10টা ৰাতি থাকে। সেইটো আকৌ কেনেকৈ? 9টা নৱৰাত্ৰি আৰু এটা শিৱৰাত্ৰি। কি? খালি খালি খালি, তহঁতে মোৰ মূৰটো খালি। ঐ বাবলু, এইবাৰ তই 1ৰ পৰা 10লৈ নেতাখন মাত। 1 2 3 4 5 7 8 9 10। ঐ 6টো নকলি যে? ছাৰ, 6টোতো মৰি গ'ল। মৰি গ'ল? কেনেকৈ মৰি গ'ল? কালি হিন্দী নিউজ এটা দেখাই আছিল চেকি মত হৈ গৈ বুলি। কি কৈছ?